আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক জিকিলে অসমৰ 3গৰাকীকৈ খেলুৱৈ। হয়, পদুম বোকাতহে জন্মে। এই কথাষাৰ প্ৰমাণিত কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে চেম্পিয়নশ্বিপৰ স্বৰ্ণ বিজয়ী 3গৰাকীকৈ অসমৰ সন্তানে। উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অতি দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ 3গৰাকীয়ে। খেলুৱৈ 3গৰাকী হৈছে হাকমুৰি ইনামুল হক, ভেলতাৰঘাটৰ হামিদুল ৰহমান, বল্লাৰ ছাইদুৰ ৰহমান ছাইদ। জানিব পৰা মতে কাৰাটে এছ'চিয়েশ্যন অৱ ইণ্ডিয়া কাইৰ দ্বাৰা অনুমোদিত সংস্থা অল ভাৰত শ্বটগান কাৰাটে ডু ফেডাৰেশ্যনৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত যোৱা 26 এপ্ৰিলৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত ইনামুল হকে 49 কিলোগ্ৰাম, হামিদুল ৰহমানে 54 কিলোগ্ৰাম আৰু ছাইদুৰ ৰহমান ছাইদে 67 কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। অতি দৰিদ্ৰ পৰিয়ালৰ এই খেলুৱৈ কেইগৰাকীৰ প্ৰতিভা আৰু সপোন হিমা দাস আৰু ৰিয়ান পৰাগতকৈ কোনো গুণে কম নহয়। কেৱল লাগে চৰকাৰৰ ফালৰ পৰা অলপ সহায়, কিন্তু চৰকাৰ এই ক্ষেত্ৰত নিমাত। যদিহে ৰাজ্য চৰকাৰে এই উদীয়মান প্ৰতিভাৰ সম্পন্ন খেলুৱৈ কেইগৰাকীক অকণ আৰ্থিক সাহায্যৰে সঁহাৰি জনায়, তেন্তে নিশ্চয় এই খেলুৱৈ কেইগৰাকীয়ে আৰু অধিক উৎসাহেৰে খেলি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক জিকিলে অসমৰ 3গৰাকীকৈ খেলুৱৈ। হয়, পদুম বোকাতহে জন্মে। এই কথাষাৰ প্ৰমাণিত কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে চেম্পিয়নশ্বিপৰ স্বৰ্ণ বিজয়ী 3গৰাকীকৈ অসমৰ সন্তান। উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অতি দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ 3গৰাকীয়ে। খেলুৱৈ 3গৰাকী হৈছে হাকমুৰি ইনামুল হক, ভেলতাৰঘাটৰ হামিদুল ৰহমান, বল্লাৰ ছাইদুৰ ৰহমান ছাইদ। জানিব পৰা মতে কাৰাটে এছ'চিয়েশ্যন অৱ ইণ্ডিয়া কাইৰ দ্বাৰা অনুমোদিত সংস্থা অল ভাৰত শ্বটগান কাৰাটে ডু ফেডাৰেশ্যনৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত যোৱা 26 এপ্ৰিলৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত ইনামুল হকে 49 কিলোগ্ৰাম, হামিদুল ৰহমানে 54 কিলোগ্ৰাম আৰু ছাইদুৰ ৰহমান ছাইদে 67 কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। অতি দৰিদ্ৰ পৰিয়ালৰ এই খেলুৱৈ কেইগৰাকীৰ প্ৰতিভা আৰু সপোন হিমা দাস আৰু ৰিয়ান পৰাগতকৈ কোনো গুণে কম নহয়। কেৱল লাগে চৰকাৰৰ ফালৰ পৰা অলপ সহায়, কিন্তু চৰকাৰ এই ক্ষেত্ৰত নিমাত। যদিহে ৰাজ্য চৰকাৰে এই উদীয়মান প্ৰতিভাৰ সম্পন্ন খেলুৱৈ কেইগৰাকীক অকণ আৰ্থিক সাহায্যৰে সঁহাৰি জনায়, তেন্তে নিশ্চয় এই খেলুৱৈ কেইগৰাকীয়ে আৰু অধিক উৎসাহেৰে 26-ৰ পৰা 28 তাৰিখলৈকে হোৱা উত্তৰ প্ৰদেশত বোলা ছেকেণ্ড ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছোঁ। ইণ্ডিয়াৰ হৈ আৰু বাহিৰতে যাই গ'ল্ড মেডেল লৈ আহিবলৈ সক্ষম হৈছিলোঁ। তাৰ কাৰণে মই বহুত সুখী হৈছোঁ। অসমৰ পৰা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কৃষ্ণাইৰ পৰা কৃষ্ণাই এটা পিছপৰা অঞ্চল তাৰ লগতে ইণ্ডিয়াৰ নাম কৰি আনিব পাৰিছোঁ। ভাল লাগিছে। খেলিছিলোঁ ম্যানমাৰ, নেপালৰ লগত এতিয়া বেলেগ কাণ্ট্ৰিত খেলিব পাৰিছিলোঁ আৰু তাৰ সিহঁতৰ জিকি গ'ল্ড মেডেল লৈ ইণ্ডিয়াৰ হৈ অসমত ঘূৰি আহিব পাৰিছোঁ। বাহিৰে নাম কৰি সা সুবিধা বস্তু পাতি মানে সহায় কৰে। আৰু যেনেকুৱা আগলৈকে আমি অলিম্পিক, চাউথ এছিয়ানলৈকে যাব পাৰোঁ আৰু আমি নিজৰ প্ৰেক্টিচিং চলাই থাকিব পাৰোঁ ভালদৰে প্ৰশিক্ষণ লৈ। তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ।
কৃষ্ণাই এখন পিছপৰা ঠাই আৰু এই পিছপৰা ঠাইখনৰ পৰা কৃষ্ণাই যি মাৰ্চেল একাডেমি আছে তাৰ কৃষ্ণাইৰ পৰা তিনিজনে ভাৰতবৰ্ষত কেৰেডি যি ইণ্টাৰনেশ্যনেল গেম চলি আছিল উত্তৰ প্ৰদেশৰ চলি থকা খেলখনত কৃষ্ণাইৰ পৰা তথা অসমৰ পৰা যিকেইজনে প্ৰতিদ্বন্দ্বিতা কৰিছিল তাৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত কৃষ্ণাই অঞ্চলৰ পৰা তিনিজনে প্ৰতিদ্বন্দ্বিতা কৰি স্বৰ্ণপদক আঁতৰি আনিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক আমি হালোৱা সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ মোৰ আহ্বান যে তেওঁলোকে স্বৰ্ণপদক যিহেতু জয় হৈ আহিছে আৰু তেওঁলোকক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মিলি যিহেতু ক্ৰীড়া বিভাগ এটা আছে তেওঁলোকক অতি সোনকালে মাননি দিব লাগে, এয়ে মোৰ আহ্বান।